Hi guys, welcome back to my second channel Deepali's vlog. তো guys, বহুত দিন হ'ল তেনেকৈ কাপোৰৰ ভিডিঅ' দিবই পৰা নাই, তো আজি দিলোঁ। তো কেইখন কালেকশ্যন আছে, ভালে কেইযোৰ কাপোৰ আহিছে। তো আপোনালোকক লাগিলে ল'ব পাৰিব, ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। তো বহুত বেছি ধুনীয়া কাপোৰ কেইযোৰ, আপোনালোকে লাগিলে কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আকৌ এবাৰ ক'লোঁ, তো লাগিলে ল'ব পাৰিব। আৰু কেনেকুৱা লাগিছে কাপোৰবোৰ জনাব কমেণ্ট বক্সত। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ, সোনকালে বুক কৰক আৰু কাপোৰ কেইযোৰ আপোনাৰ মন পচন্দৰ কাপোৰ কেইযোৰ লৈ লওক, বেছি দামৰ নহয়। আৰু ইয়াত আছে কেইখনমান বিহুৱান, অনলি 160 কৰি এখনত। তো বহুত বঢ়িয়া, বহুত ভালেই হয়, মানে ময়ো লৈছোঁ কেইখনমান। তো বহুত বেছি ধুনীয়া হয়, আৰু সেইকেইখনে মই সেইদিনাখন মান কৰিলোঁ, বহুত বেছি ধুনীয়া হয়, মানে লাগে ন বিহুৰ কাৰণে। প্ৰতিটো কামতে বিহুৱানৰ ব্যৱহাৰ হয় আমাৰ ঘৰৰ দৈনন্দিন জীৱনত। তো লাগিলে আপোনালোকে ল'ব পাৰিব। আৰু তাকে আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টো। বাই বাই, মিনি ব্লগ গাইজ।